উদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে জীৱনে হেঁপাহতে বাঢ়িছে উলাহ বুকুতে নাচিছে জীৱনে হেঁপাহতে মৰমৰ দৰিচাখন সাৱটি বজাৰখিনি আনোতে ইমান সময় লাগে নে কৰবাত আড্ডা দি আছিলি? নহয় মানে কি মানে? চুপ বুলি কৈছে নহয়, চুপ। মা তই মোক মা নুবুলিবি। ফাগুনী প্ৰাণত আউলি বাউলি আমি এপাক মন্দিৰৰ পৰা আহো। যা বাবা যা। আমি আৰু অলপ খেলে পাপা আহিব দেই। আইতা মোৰলৈকে নিব। তোমাৰ কাৰণে বহুত বস্তু আনিব দেই পাপা। কি কৰিছা বেটা? খেলি আছা? স্কুলত যোৱা নাই? প্ৰমোদ, তোৰ কি জীৱনটো এনেকৈ পাৰ কৰিব খুজিছা নেকি? যি হ'ল হ'ল, আকৌ এবাৰ বিয়া পাত। প্ৰিয়ংকা আৰু মোৰ সপোনবোৰ তুমি জানাই। বিবাহৰ পিছতে তাইৰ মৃত্যু, তাৰপিছতে তুমি মোক দ্বিতীয় বিবাহৰ কথা কৈছা। মই জানো, এই কণমানি কৌশিকৰ মুখখনলৈ চাই কচোন তই। যি বয়সত ল'ৰা ছোৱালী মাকৰ লগত খেলে, তই তাৰ মুখলৈ চাই দ্বিতীয় বিবাহৰ কথা ভাব। হ'ব বাৰু, সেইবিলাক পিছত হ'ব। ব'লা এতিয়া ভাত দি আহি। কংকনা, এইখন ঘৰ তোমাৰ নিজৰ বুলি ভাবিবা। কৌশিকক তোমাৰ নিজৰ ল'ৰা বুলি ভাবিবা। কংকনা, ই কৌশিক আজিকালি স্কুললৈ যায়নে? মই নাজানো আৰু জানিব লাগে বুলিও নাভাবো। বিয়া হবৰ ইমান বছৰৰ আজিলৈ নিজ সন্তানৰ মুখ দেখা নাপালো, আৰু এতিয়া সতিনী ল'ৰাৰ যত্ন ল'ব লাগে। বজাৰ কৰি লৈ আহিব, পলম নকৰিবি, ঘৰকেইটা চাফা কৰিব লাগিব। বাৰু আহো মা। বজাৰখিনি আনোতে ইমান সময় লাগে নে কৰবাত আড্ডা দি আছিলি? নহয় মানে কি মানে? চুপ বুলি কৈছে নহয়, চুপ। মা তই মোক মা নুবুলিবি। হেল্ল', কি কেনেকৈ?
মোৰ সকলো শেষ হৈ গ'ল কংকনা। মোৰ কোম্পানীত শ্বৰ্ট চাৰ্কিট হৈ সকলো জ্বলি ছাই হৈ গ'ল। হেল্ল' কি 2 লাখ? আৰে ইমানবোৰ টকাটো মোৰ লগত এতিয়া নাই। দেউতা তুমি মাক নিয়াৰ ব্যৱস্থা কৰা। কিন্তু ইমান পইচা তই পাবি ক'ত? সেইটো মই কৰিম দেউতা, আগতে তুমি মাক নিয়াৰ ব্যৱস্থা কৰা। মা তুমি অলপ চৰি মিছ কংকনা চলিহা, আপুনিতো মোক মা বুলি মাতিবলৈ বাধাই দিছিলে। আজিকালি ব্যৱসায়ৰ চিন্তাত এইবোৰ পাহৰি ৰাখো, আপুনি যে মাহীমা। বাৰু কংকনা চলিহা, আপুনি এতিয়া অলপ সুস্থ হৈ উঠিছেনে? কৌশিক, মোক ক্ষমা কৰি দিবা। মই তোমাৰ ওপৰত বহুত অত্যাচাৰ কৰিছোঁ। আচলতে নিজ সন্তানৰ মুখ দেখা নাপায় আনৰ সন্তানৰ ওপৰত মোৰ দয়া মৰম নোহোৱা হৈ গৈছে। তোমাৰ নিজৰ মা বুলি মোক ক্ষমা কৰি দিবানে? উদালি তুমি পুৱা দেখিৰিকি আকেৰে চুমাহি ফাগুনী প্ৰাণ